আজি লৈ আহিছো একেবাৰে সহজতে ঘৰতে বনাব পৰা ম'ম' ৰেচিপি। খাবলৈ টেষ্টি হোৱাৰ লগতে বহুত বেছি হেলদি হয়, কিয়নো ইয়াত কোনো আৰ্টিফিচিয়েল কালাৰ ব্যৱহাৰ কৰা নাই। লগতে উইন্টাৰ সিজনত এভেইলেবল পোৱা বিভিন্ন ধৰণৰ শাক-পাচলিৰে বনাইছো। তেনেহলে আহক পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। খাবলৈ টেষ্টি হোৱাৰ লগতে দেখিবলৈ অকণমান ধুনীয়া হ'লে ভাল লাগে। আৰু সদায়নো বগা ম'মকে কিমান খাম, সেয়েহে ভাবিলো অকণমান কালাৰিং বনাও। বাবে এটা বিট আৰু এটা গাজৰ লৈছো। ভাবিছিলো মই সেউজীয়া ৰঙৰো বনাম, পিছে মোৰ তাত পালেং শাক নাই, সেয়েহে মই অকল ৰঙা আৰু কমলা ৰংটোৱে ব্যৱহাৰ কৰিম। আৰু সেয়েহে বিট আৰু গাজৰটো ভালদৰে ধুই এনেদৰে টুকুৰা টুকুৰিকৈ কাটি ললো। এতিয়া এটা মিক্সাৰ বাটিত প্ৰথমতে গাজৰখিনি পেষ্ট কৰি ল'ম। কাটি ৰখা গাজৰখিনিৰ লগতে অকণমান পানী দি একেবাৰে মিহি কৰি এটা পেষ্ট বনাই ল'ম। গাজৰৰ পেষ্টখিনি এটা বাটিত থৈ চাইডত ৰাখি দিম। এতিয়া বিটখিনিও ঠিক তেনেধৰণেৰে পেষ্ট কৰি ল'ম। যদিহে আপুনি সেউজীয়া ৰং দিব বিচাৰে তেনেহলে পালেং শাকখিনি অকণমান বইল কৰি মিহি কৰি পিচি এটা পেষ্ট বনাই ল'লে হৈ যাব। এতিয়া এটা বাটিত লৈছো আটা। মই ম'ম'খিনি আটাৰে বনাম, আপুনি যদি বিচাৰে তেনেহলে ময়দাও ব্যৱহাৰ কৰিব পাৰে। আটাখিনিতে অকণমান নিমখ থৈ ভালদৰে এবাৰ গোটেইখিনি মিক্স কৰি গাজৰৰ পেষ্টটো অলপ অলপকৈ দি ভালদৰে মঠি ল'ম। আপুনি যদি বিচাৰে তেনেহলে গাজৰ ৰসটো চেপিও দিব পাৰে। মই এনেকৈ দিছো কাৰণ গাজৰ আৰু বিট খোৱাটো স্বাস্থ্যৰ বাবে বহুত ভাল, সেইটোতো সকলোৱে জানেই। যদি আপুনি বেয়া পায় তেনেহলে চেকনি এখনেৰে চাকিও দিব পাৰে। ঠিক একেধৰণেৰে এবাটি আটাত বিটৰ পেষ্টখিনিও দি ভালদৰে মঠি এটা ডো বনাই ল'লো। অকল কালাৰিং বনালেতো নহ'ব, কেইটামান বগাও বনাব লাগিব, সেয়েহে মই আৰু এবাটি আটা লৈ বগাকৈ এটা ডো বনাই ল'লো। এতিয়া ডো কেইটা অকণমান সময়ৰ বাবে ঢাকি পেলাই ৰাখি দিম। ম'মৰ ভিতৰত দিবলৈ লৈছো দুটা গাজৰ, এটা বন্ধাকবি, লগতে দুটা কেপচিকাম। আপুনি যদি ইয়াত কিবা বেলেগ চব্জি এড কৰিব বিচাৰে তেনেহলে কৰিব পাৰে। পাচলিখিনি নিজৰ পচন্দ মতে দি ল'লেই হ'ল। এইটো চিজনত বজাৰত বিভিন্ন ধৰণৰ পাচলি পোৱা যায়, লগতে গাজৰ আৰু বন্ধাকবিটো ঘৰত থাকেই, সেয়েহে অকল বন্ধাকবিৰেও বনাব পাৰে। এতিয়া কেপচিকাম কেইটা অকণমান সৰু সৰুকৈ কাটি ভালদৰে ধুই এটা চপাৰত চপ কৰি ল'ম। আপোনাৰ লগত যদি চপাৰ নাথাকে তেনেহলে অকণমান সৰু সৰুকৈ কাটিলে হ'ল, কাৰণ ইয়াত বেছি ডাঙৰ ডাঙৰকৈ চব্জি কাটি দিলে ভাল নালাগিব, সেয়েহে অকণমান সৰু সৰু কৰি দিব। বন্ধাকবি আৰু গাজৰটো এখন ৰুকনিৰ সহায়তো ভালদৰে ৰুকি ল'ব পাৰে। ঠিক একেধৰণেৰে গাজৰ আৰু বন্ধাকবিটো অলপমান সৰু সৰুকৈ কাটি চপাৰটোত দি ভালদৰে চপ কৰি ল'লো। পাচলিখিনিৰ পৰিমাণটো নিজে চাই ল'ব, কাৰণ যদিহে বেছিকৈ বনায় তেনেহলে অলপমান বেছিকৈ কাটিব। চব্জিখিনি অকণমান সোৱাদ হ'বৰ বাবে অকণমান জলকীয়া, নহৰু আৰু আদা একেবাৰে মিহি মিহিকৈ ভালদৰে কাটি লৈছো। এতিয়া অলপ গৰম তেলত এইখিনি দি অকণমান সময় ভালদৰে ভাজি ল'ম। আদা নহৰুখিনি অকণমান ৰঙচুৱা হৈ যোৱাৰ পাছত তেতিয়া কাটি ৰখা গোটেইখিনি চব্জি একেলগে দি দিম। এনেদৰে প্ৰায় 5 মিনিটমান সময় ভালদৰে চব্জিখিনি একেৰাহে লৰাই থাকিম। এতিয়া দি দিম সোৱাদৰ বাবে অলপমান নিমখ আৰু অকণমান হালধি। নিমখ হালধিখিনিও দি অলপমান সময় লৰাই ভালদৰে সিজিবলৈ দিম। প্ৰায় 10 মিনিটমান সময় ভালদৰে চব্জিখিনি লৰাই থাকিম। যদিহে আপুনি গেছত ভাজে তেনেহলে জুইটো ল' টু মিডিয়ামত ৰাখিব, যাতে চব্জিখিনি লাগি নধৰে। আৰু অলপমান ৰেষ্টুৰেণ্টৰ দৰে সোৱাদ আহিবলৈ এচামুচ ভিনেগাৰ লগতে অকণমান টমেটো চচ দি ভালদৰে লৰাই ল'ম। যদি বিচাৰে ইয়াত টমেটো চচ বা চিলি চচো দিব পাৰে, মোৰ তাত নাছিলে বাবে মই দিয়া নাই। অকণমান ধনিয়া দি আকৌ এবাৰ ভালদৰে লৰাই লোৱাৰ পাছত এইখিনি অকণমান সময় ঠাণ্ডা হ'বলৈ ৰাখি দিম। এতিয়া বনাই ৰখা আটাৰ ডোকেইটাৰ পৰা একেবাৰে সৰু সৰুকৈ লাডু বনাই ল'ম। একেধৰণেৰে গোটেইকেইটা এনেদৰে লাডু বনাই লোৱাৰ পাছত ৰুটিখনৰ চাইজটো পুৰি বনোৱাৰ দৰে হ'লেই হ'ব, খালি তাতকৈ অকণমান পাতল কৰিব, যাতে অতি সহজতে আৰু কম সময়তে ভালদৰে সিজি যায়। এতিয়া একেবাৰে গোটেইকেইটা একেলগে বেলি ল'ম। এইখিনিতে আপোনালৈ এটা ৰিকুৱেষ্ট থাকিলে, এটা ভিডিঅ' বনাবলৈ বহুত কষ্ট আৰু বহুত সময়ৰ প্ৰয়োজন হয়। ইমানখিনি কষ্ট কৰাৰ পিছতো আপোনালোকৰ পৰা এটাই বিচাৰো যে অকণমান মৰম আৰু সঁহাৰি জনাই, যাতে আমাৰ নিচিনা সৰু মানুহবোৰ অকণমান আগবাঢ়ি যোৱাত সহায় হয়, লগতে অলপমান আগবাঢ়ি যাবলৈ সাহস পায়। সেয়েহে এনেকুৱা ধৰণৰ ৰেচিপি ভিডিঅ'সমূহ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলো, যাতে হোটেলৰ পৰা কিনি ননাকৈ সকলোবোৰ বস্তু ঘৰতে বনাই খাব পাৰে। যিমানখিনি পাৰিছো সিমানখিনি ৰেচিপি দিবলৈ চেষ্টা কৰিছো। যদিহে আপুনি মোৰ পৰা বেলেগ কিবা ৰেচিপি বিচাৰে তেনেহলে মোক কমেণ্ট কৰিব। মই অতি সহজভাৱে আৰু কম বস্তুৰে ঘৰতে বনাই দেখুৱাবলৈ চেষ্টা কৰিম। কলেজত যোৱা, পঢ়া আৰু ইয়াৰ উপৰিও
ইমানখিনি কষ্ট কৰিছোঁ যাতে আপোনালোকে অকণমান সহায় কৰে। সেয়েহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে এটা ধুনীয়া কমেণ্ট লিখিবলৈ নাপাহৰিব। পিছে আপুনি বাৰু ম'ম' খাই ভাল পায় নে বেয়া পায় সেইটো কমেণ্ট কৰি জনাবচোন। ম'ম' বাৰু বহুত মানুহৰে প্ৰিয়, কিন্তু কেতিয়াবা এনেকুৱা হয় যে পইচাৰ অভাৱত খাবই নোৱাৰি। সকলোৰে বাৰু তেনেকুৱা পৰিস্থিতি নহয়। যিয়ে নহওক ঘৰত বনাই খোৱাটো হেল্থৰ বাবেও ভাল হয়। মই কেতিয়াও ম'ম' কিনি বা হেঁপাহ পলুৱাই খাই পোৱা নাই, সেয়েহে ভাবিলোঁ আজি ঘৰতে একেবাৰে হেঁপাহ পলুৱাই খাওঁ। মোৰ লগতে মোৰ মা, দেউতা, বৰ্তা, বমা সকলোকে দিলোঁ আৰু সকলোৱে খাই ভাল পালে। যদিহে এই ভিডিঅ'টোত অকণমান মৰম আৰু ছাপোৰ্ট পাওঁ তেনেহ'লে নেক্সট ভিডিঅ'টোত চিকেন ম'মৰ ৰেচিপি লৈ আহিম। সেয়েহে ভিডিঅ'টো যদি লাইক কৰা নাই তেনেহ'লে এটা লাইক কৰি দিব। পিছে ম'মৰ শ্বেপটো বাৰু মনত ৰখিলে নে নাই? মই ভিডিঅ'ত কেইবাটাও শ্বেপ দিছোঁ, আপুনি যোনটোৱে ভাল পায় সেইটোকে দিব পাৰে। ৰুটিখনৰ ছাইডত অকণমান পানী সানি লৈছোঁ যাতে শ্বেপটো ভালদৰে আঠা লাগি ধৰে। পিছে এই ম'মৰ শ্বেপটো মই কেইবাবাৰো দিবৰ চেষ্টা কৰিলোঁ, কিন্তু ভালদৰে নোৱাৰিলোঁ, সেয়েহে একে লাষ্টৰটো ভালদৰে হৈছে বাৰু। এতিয়া গেছৰ জুইটো জ্বলাই অকণমান পানী অলপমান সময় গৰম হ'বলৈ ৰাখি দিলোঁ। পানীৰ সলনি ইয়াত অলপমান নিমখো দিব পাৰে। যদি কিবা সৰু ষ্টেণ্ড থাকে তেনেহ'লে সেয়াও দি ল'ব পাৰে। এতিয়া এডাল ষ্টিমাৰ লৈছিলোঁ, মই এডাল মিছৰ পৰাই অৰ্ডাৰ কৰিছোঁ। মাত্ৰ 200 টকাতে মই এডাল অৰ্ডাৰ কৰিছিলোঁ। যিহেতু মই বিভিন্ন ধৰণৰ বস্তু বনাই থাকোঁ, সেয়েহে আপোনাৰ তাত যদি এনেকুৱা নাথাকে তেনেহ'লে চালনী বা অলপমান ফুটা থকা খৰাহীও ল'ব পাৰে। আৰু প্ৰায় আধা ঘণ্টামান ভালদৰে সিজি থকাৰ পাছতে ৰেডি হৈ গ'ল আমাৰ ঘৰতে বনোৱা ইজি আৰু টেষ্টি ভেজ ম'ম'। আপুনিও এনেদৰে এবাৰ ঘৰতে বনাই খাই চাব। বনাবলৈ ইমান বেছি টানো নহয়, খালি ৰুটিকেইটা বেলোতে অকণমান সময় লাগে। ভাল কিবা এটা পাবলৈ অকণমানতো কষ্ট কৰিব লাগিবই, নহয় জানো? ভিডিঅ'টো ইমানখিনি সময়লৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। আপুনিও এনেদৰে বনাই খাওক, লগতে আপোনাৰ পৰিয়ালকো খুৱাওক। ভিডিঅ'টোত এটা লাইক আৰু লগতে কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বাই।